Good morning, আৰু এতিয়া সময় হৈছে 11:30 আৰু মই এতিয়া ইয়াৰ পৰা ওলাই দিছো ৰাতি মানে ইয়াতো ঘৰ পাওঁতে বাজিল 10:30 11 বাজিল অলপ খানা চানা বাহিৰতে খাই এনেকৈ আহিলো আৰু ৰাতিপুৱা উঠি মই যিটো কামত আহিছিলো সেইটো কাম ক্লিয়াৰ কৰি ললো কৰি এতিয়া ভাত পানী খাই ইয়াতো ঘৰৰ পৰা ওলাইছো 11:30 বাজিছে আজি অলপ জলদি ওলাই দিছো কাৰণ ৰাতি গাড়ী চলাব বৰ দিগদাৰ কালি আহোতে বহুত অসুবিধা লাগিছে না সেইকাৰণে দিনে পোহৰে গৈ দিনে পোহৰে ঘৰটো পালে ভাল সেইটো কাৰণে ওলাইছো ৰাতিপুৱা আৰু ইয়াৰ পৰা বেছি টাইম নালাগে সেম ডিস্টেন্স 373 কিলোমিটাৰ চলালো গাড়ী ইমানে চলাব লাগিব মই আৰু স্পীড ব্ৰেকাৰ হে যিমান পায় ৰাস্তাবিলাকত সেইকাৰণে দিনে পোহৰে গ'লে ন শান্তি আৰু ফাইনেলি আহি কাজিৰঙা পাই গ'লো কাজিৰঙা সোমাই গ'লো মানে আৰু অলপ আগত গৈ চাগে এটা ভিউ পইণ্ট আছে তাৰ পৰা গড় দেখা পায় চাম আজি দেখা পায় নে নাপায় আৰু ভিডিঅ' উঠোৱা নাই মানে মই ফোন এটা লাগি আহিছিলোঁ মানে কিবা এটা কামৰ কাৰণে ফোন চলিছিল মিনিমাম 1.5 ঘণ্টামান কথা পাতিলোঁ পাতি এয়া কাজিৰঙা সোমাই দিলোঁ পাহৰিয়ে গৈছিলোঁ মই যে ভিডিঅ' চিডিঅ' মাজে মাজে বনাওঁ আৰু এতিয়া মানে এইখিনি পালোঁ আহি আৰু তাৰপিছত চাওঁ আজি গাড়ী এতিয়া দিনত আছে ৰাস্তা চাওঁ নাপায় ৰাস্তা চাওঁ মই কালি এইটো কাৰণে মোৰ লেট হৈ গৈছে আৰু আজি যে দিনত হ'ল কাৰণে মই আহিছোঁ এইটো কাৰণে এইবোৰ ৰাস্তাত দিগদাৰ ন ৰাতি হ'লে দেখা নাপায় স্পীডত গুচি যোৱা যায় তাৰপিছত গাড়ীখনে বৰ কষ্ট পায় ভাই গাড়ীক কষ্ট দিব নোৱাৰি মই কষ্ট পাম লাগে কিন্তু মই এতিয়াহে মই প্ৰপাৰলি এণ্ট্ৰি মাৰিছোঁ মানে দুইফালে চাহ বাগান এইফালে জংঘল আছে কিন্তু পিছফালে চাহ বাগান আছে তাৰে মাজে মাজে মই চাহ গছৰ মাজে মাজে আমি গৈ আছোঁ এতিয়া ঘৰত ধুনীয়াকৈ ছায়াতে আছে গৰম বেছি গৰম দিলে আহি ভাল লাগে জেগাটো মোৰ আৰু চবতকৈ ভাল লগা জেগা এই কাজিৰঙাখিনিয়ে আপাৰ চামৰ ফালে আহিলে বিশেষকৈ এইফালে বাগান আৰু এইফালে বাগান মাজত ধুনীয়া গছ গছনি তাৰ মাজেদি ৰাস্তা এনেকুৱা নেচাৰ ন খুব কম পাব কম ইণ্ডিয়াত খুব কম আছে দেই আছে কিছু কিছু জেগাত কিন্তু আমাৰ ইয়াত অসমত ন ভৰপূৰ পাব আধা আধি কাটিলে এতিয়া গভৰ্ণমেণ্টে কিন্তু তথাপিও বহুতখিনি আছে মানে যিখিনি প্ৰয়োজন সেইখিনিতো মিনিমাম আছেই চাওক এনেকুৱা ৰাস্তা দি স্পীড ব্ৰেকাৰ চাওক কি বম স্পীড ব্ৰেকাৰ দিছে মই এবাৰ দেখাই দিছোঁ এই স্পীড লিমিট ইয়াতে উঠি থাকে আৰু ইয়াত কেমেৰা লগোৱা আছে যদি তাতকৈ ওপৰত যায় আপোনাৰ ফাইন কাটি যাব তাতো কেমেৰা লগোৱা আছে ইয়াতো লগোৱা আছে ওপৰতো লগোৱা আছে মানে সেই কেমেৰাটো পাৰ হৈ গ'লেও ন কাটিবই ফাইন সেইকাৰণে তো কাজিৰঙাখিনি স্পীড লিমিট লগোৱা আছে সেইকাৰণে স্পীড মতে চলিব আৰু কিয় গম পাইছে নাই বাঘ চাঘ বা যিকোনো জীৱ জন্তু ইফালেদি পাৰ হয় ন ৰাস্তাৰ ইফালে পাৰ হয় তো সেইটো কাৰণে জীৱ জন্তুৰ যাতে একো নহয় সেইটো কাৰণে স্পীড লিমিটটো কণ্ট্ৰল কৰি চলাটো ভাল আৰু মোৰ আগত গৈ আছে এখন স্কৰপিঅ' এন তো এখন গৈ আছে মোৰ আগত বহুত দূৰৰ পৰা সি মোৰ আগতে আহি আছে সিও এটা যাব পৰা নাই স্পীডত ময়ো যাব পৰা নাই ছেম টু ছেম ব্ৰ' তো সেইটোৱে কথা আৰু এইখিনি দেখিছে ইয়াত লিখা আছে আগত এখন গৈ আছে জীপ চাফাৰী এইটো এটা নিউজ দিওঁ আপোনালোকক যে জীপ চাফাৰী বৰ্তমান কাজিৰঙাত আকৌ আৰম্ভ হৈছে এখন জীপ চাফাৰী ভিতৰত যায় ভিতৰৰ পৰা ওলাই আহিছে এই পিছফালে আছিলে গেটটো তাৰ পৰা ওলাই আহিছে মানে জীপ চাফাৰী এতিয়া চলি আছে মাজতে বন্ধ হৈছিলে এতিয়া চলি আছে মানে জীপ চাফাৰীত গৈ আপোনালোকে ভিতৰত সোমাই গড় চৰ যি চাব ইচ্ছা আছে চব আৰামছে চাব পাৰে ৰখা নাই ইয়াতে দুখনমান গাড়ী ৰখিছিলে ইয়াত গুচি গ'ল মই চাওঁ ৰ'বচোন কিবা দেখা পাওঁ নাই ইয়াতে নামিছোঁ নহ'লে অলপ হালকাই হৈ ল'ম নাই এই পথাৰবোৰত দেখা পায় কিন্তু আজি নাই একো ইয়াতে ৰখে কিবা দেখা পাম বুলি কিন্তু নাই এইখনো দেখিছেনে ইয়াতে দেখা পাম বুলি কিবা ৰখিছে মানে আগতে এই পথাৰবোৰত ওলাইছিলে ঘাঁহ চাহ খাবৰ কাৰণে আহিছিলে কিন্তু এতিয়া নাই পানী চানী হোৱাৰ কাৰণে অহা নাই নে কিবা গাড়ী ষ্টাৰ্টটো বন্ধ আছিলে কিন্তু ঠাণ্ডা হৈছে গৈ থাকোঁ ইয়াত 10 মিনিটমান এনে খাৰা হৈ লৈ যাই থাকোঁ আৰু বেছি দূৰ নাই আৰু কাজিৰঙা মই ক্ৰছ কৰিব পাৰিলে বাকী তাৰপিছত নেশ্যনেল হাইৱে পাই যাম 4 লেন হাইৱে পাই যাম তাৰপিছত গুচি যাব পাৰিম ভাই কিন্তু এই কাজিৰঙাখিনিতে দিগদাৰ আৰু অলপ স্পীড লিমিটো আছে প্লাছ স্পীড ব্ৰেকাৰবোৰো বৰ ডাঙৰ ন সেইটো কাৰণে সমস্যা আৰু বিশেষ ৰাস্তা গাড়ী থৈ দিছোঁ ইয়াতে যেতিয়া আহিছিলোঁ তেতিয়া মই ইয়াতে সোমাই গৈছিলোঁ আৰু মই আজিও ইয়াতে সোমাই আহিছোঁ ইয়াতে বহিলোঁ বহুত টাইম ভাই 2:50 হ'ল গৈ থাকোঁ আজি একো ইমাৰ্জেঞ্চি দৌৰা দৌৰিকৈ যাব লগা নাই মোৰ সময়ত পালেই হ'ল গৈ
কি স্পীডত যায় ৰে এতিয়া কাজিৰঙা এৰিলো ন টেনচন নাই কাজিৰঙাখিনিত স্পীড লিমিট আছে কাজিৰঙা এৰা গৈছে যিহেতু আৰু প্ৰব্লেম নাই আৰু এতিয়া যিখিনি হাত ন মানে এই ফ্লাইঅভাৰখন ন মই বহুত বছৰৰ পৰা ইফালেদি আহি আছোঁ গৈ আছোঁ এই ফ্লাইঅভাৰখন কিন্তু এতিয়ালৈ কমপ্লিট হোৱা নাই ইফালেদি আপোনাৰ তলেদি যাব পাৰি তেজপুৰৰ ফালে আৰু চিধাটো নগাঁও হৈ এনেকৈ গুৱাহাটী যাব পাৰি আৰু এইফালেও গুৱাহাটী যাব পাৰি চাৰিআলি হৈ বা এটা চাৰিআলি মোৰ ঘৰো যাব পাৰি কিন্তু কথা মেটাৰ সেইটো নহয় কিন্তু এই ফ্লাইঅভাৰখন ন ক্লিয়াৰে হোৱা নাই ভাই কি হৈছে জামেলা হৈছে গম নাপাওঁ এতিয়া কাম চলিছে চাগে কেইটামানতো কাম চাম একোৱে চলা নাছিলে বন্ধ আছিলে এতিয়া এই JCB দেখা পাইছোঁ মই মানুহ চানুহ আছে তাতে তো এইখন কমপ্লিট হ'লে মানে ভাল আৰু বাকী আৰু আমাৰতো বাকী ৰাস্তা মজাই পাম ইয়াৰ পিছত এইখন ফ্লাইঅভাৰ যেতিয়া চলি আছে ন এইখন পাৰ কৰিয়ে 4 লেন হাইৱে মজা আৰু এই ৰাইট চাইডে যে মই ক'লোঁ ন বাইহাটা চালি যায় এইটো লেন বাইহাটা তেজপুৰ আৰু চিধা গ'লে নগাঁও দুজনে যেনিবা গাড়ী ব্লক কৰি পইচা কালেকশ্যন কৰি আছে নেকি তেনেকুৱাই লাগিছে হাতীটোক চালা ইমান কষ্ট দিছে নি পেলাই চাওকচোন চাওক এইটো চিষ্টেমটো ঠিক নহয় মানে সেনেকৈ মানুহ কোনোবা পালে দিব ন মোৰ ভয় লাগে ভাই এটা কথা ক'ব কিমান দূৰ সঁচা আপোনালোকে মোক এনচাৰটো দিব আমাৰ বয়স যেতিয়া 28 বছৰৰ পাৰ হৈ যায় তাৰ পিছত আমাৰ বন্ধু লাহে লাহে কমি যায় সেইটো কিয় হয় গম পাইছেনে ৰেছপনচিবিলিটি মানে দায়িত্বটো ইমান বেছি হৈ যায় মানে সমাজখনে চাই থাকে যে ল'ৰাটো কেৰিয়াৰ কি কৰিছে কি কৰা নাই তাৰপিছত ফেমিলি তাৰপিছত বিয়া পাতিলেতো ল'ৰা ছোৱালী বাচ্চা বেবী এইবোৰ থাকেই সেইকাৰণে লাহে লাহে 28 বছৰৰ পিছত ন ল'ৰাবোৰ টোটেলি চেঞ্জ হৈ যায় লগ বন্ধু সময় নাথাকে লগ বন্ধুক সময় দিবৰ কাৰণে বেছিভাগৰে আৰু তো আপোনালোকৰো কাৰোবাৰ তেনেকুৱা হৈছে নেকি যদি হৈছে প্লিজ এটা কমেণ্ট কৰি দিবচোন কাৰণ মোৰ লগত হৈ আছে মানে লাহে লাহে ঘুমি আছে মানে লগ বন্ধু হওক বা ক'ৰবাত ফুৰিব যোৱা হওক তেনেকুৱা চিটুৱেশ্যন নাই মানে আজিকালি তো এইটো অলপ বেয়া লাগে আৰু কাৰণ আমাৰ ল'ৰাবোৰৰ বিশেষকৈ দায়িত্ব বহুত বেছি থাকে ফেমিলিৰ দায়িত্ব থাকে বহুত কথা আহি পৰে আৰু এইটো কাৰণে বহুত কমি গৈছে আপোনালোকৰ যদি গৈছে তেতিয়াহ'লে এটা কমেণ্ট কৰি দিবচোন এখন ফ্ৰন্স যাই আছে ফ্ৰনেক্স নে ফ্ৰন্স বুলি কয় এখন গৈ আছে মডিফাই ধুনীয়া কৰিছে গাড়ীখন চাওকচোন চকাকেইটা হালকা 1 ইঞ্চি বঢ়াই দিছে মানে ডাঙৰ চাইজ লগাইছে আৰু পিছফালে এইটো লগাইছে যে ভাল মডিফাই কৰিছে আৰু আগফালেও ধুনীয়াই লাগিছে দেখি পেলাই মই লুকিং গ্লাছতো চাইছিলোঁ তাক অভাৰটেক কৰিব দিলোঁ দিয়াৰ পিছত মই চাইছোঁ মানে বস্তুটো মজা দিছে এনেকৈ মডিফাই কৰিবলৈ এই গাড়ী লুকছটো একদম চালিয়া ফ্ৰংছ লিখা আছে নামটো ন ফ্ৰংছ ভাল দিছে আৰু 11 বা কোৰ একচুৱেলি গাড়ী নম্বৰ 4850 11 ৰেজিষ্ট্ৰেশ্যন কোৰ হয় মৰিগাঁৱৰতো নহয় চাগে টাইমৰ পৰা গান শুনি আহিছিলোঁ এতিয়া ফাইনেলি পাই গ'লোঁ এইটো ৰহাত টুলগেট লাষ্ট টুলগেট এইটো আৰু এটা আছে মোৰ ঘৰৰ আগত আৰু এটা টুলগেট আছে সেইটো পাব লাগিব সেইটো পোৱাৰ পিছতহে আৰু যাব পাৰিম ভাই এইটো ফাৰ্ষ্টে মই এই মোৰ মদনপুৰৰ টুলগেটৰ 5খনে দেখাই দিওঁ এইটো টুলগেটত আৰু মোক যাব দিয়ে ভাই ইয়াতে কিবা আছে নে ইয়াতে নাই একো নাই গাড়ীখন ক'ৰবাত ৰখাই লওঁ খুব জোৰে চুচু লাগিছে ইয়াতে ক'ৰবাত ৰখাই লওঁ হালকা চাই নমাই লৈ ৰখাই লওঁ ভাই আৰু এই লুকিং আগৰ গ্লাছটো দেখিছেনে এইটো গ্লাছ পানী দি চাফা কৰি দিওঁ অলপ পানী আছে পানী চানী মাৰি চাফা কৰি লওঁ ক্লিয়াৰ নাহিলে ন গ্লাছটো ক্লিয়াৰ নেদেখিলে ন মোৰ ভাল নালাগে মানে চব ঠিক নহ'ল ৰে কি ক্লিয়াৰে নহ'ল হ'ব দি লাইট জ্বলাই যাই থাকোঁ লাহে আৰু এইটো টুলগেটটো পাৰ হ'লোঁ মই মাত্ৰ তো পাৰ হৈ অলপ আগত গ'লে আমাৰ অসমৰ ৰজাজন ইয়াতে সমাধিস্থলী ইয়াতে আছে আমাৰ জুবিনদাৰ সমাধিস্থলীটো ইয়াতে আছে অলপ আগত গ'লে পাই যাম কিন্তু নাই সোমাব ইচ্ছা নাই কাৰণ মানে ভাল নলগা হৈছে মানে ভাল নালাগে মানে গ'লে চকুৰ পানী ওলাই যোৱাৰ নিচিনা অৱস্থা হৈ যায় মানে তো সেইটো কাৰণে মানে তাতে নোসোমাওঁ ভাল আৰু মানে বহুত বেয়া লাগে একচুৱেলি দুখ লাগে মনটোত সেইটো কাৰণে মই একচুৱেলি সোমাব নোৱাৰোঁ যোৱাৰ দিনাও সোমাই গৈছোঁ তাৰে দুদিন আগতো আহিম দুদিনমান যাওক তাৰে পিছত আহি বহিম সময় কটাম
তো পিছত আহিম মানুহ এতিয়া আহি আছে ভিৰ হৈ আছে বৰষুণ দিছিলে নেকি ৰাস্তাটো এখন পানী দাদাৰ সমাধিস্থলী ইয়াতে আছে ইয়াতে আছে দেখিছে না মানুহ মই এফালে দেখাইছো চাওক জুবিনদাৰ সমাধিস্থলী ইয়াতে আছে আগত গৈ ইউটাৰ্ণ চাগে আগত গৈ নাই বহুত দূৰৰ পৰা ল'ব লাগিব ইউটাৰ্ণ সিফালে ইফালৰ পৰা যদি আহে বেছিভাগে গাড়ী ইয়াতে ৰাখি পাৰ হৈ যায় মানুহ চব শ মানুহ আৰু কিছুমানে ইফালে গাড়ী থৈছে কাৰণ ইউটাৰ্ণটো বহুত আগেদি আছে ন আগেদি ল'ব অসুবিধা হৈ যায় সেইটো কাৰণে ভাই যা না স্কুটিখন ইয়াত গাড়ী চব কিমান পাৰ্কিং হৈ আছে আজি কিন্তু অফিচ বাৰু তাৰ পিছতো মানুহ ভৰ্তি দেখিছে এইটোৱে দাদাৰ প্ৰতি মৰম আৰু কিছুমানে কয় নতুনকৈ জন্ম হোৱা এজন আছে ছোৱালী নতুনকৈ জন্ম হোৱা বোলে আমি জুবিন অনুৰাগী এনেকৈ কয় কালত তলে দি দিব মন যায় এইবোৰক এইবোৰ আইতা মানে কি ক'ম আৰু আইতা নিচিনা মানুহবোৰ আহিছে তো এইমাহপাৰা পোৱাই নাই নোপোৱাৰ আগতে এইটো যাম এই পাম আৰু মোটামুটি 500-600 মিটাৰমান আছে তাৰ আগৰ পৰা যাম লাগিছে ভাই আৰু সময় হৈছে কেইটা ভাই চাওঁ ইয়াতে দেখা 5:41 আৰু 693 কিলোমিটাৰ চলালোঁ টোটেল ইয়াতে ট্ৰিপ 0 কৰিছিলোঁ ইয়াতে সমাপ্ত নহয় বাৰু আগত যাব লাগিব কিন্তু 693 কিলোমিটাৰ চলালোঁ ফুল টেংকিত এতিয়া মই তেল ভৰাইছোঁ বাৰু সেইকাৰণে ৰেঞ্জ দেখাইছে 502 আৰু যাম চাওকচোন AC চলাইছোঁ ৰ'ব AC চলাই 700 কিলোমিটাৰ চলাইছোঁ 4000 টকাৰ তেল মাৰিছিলোঁ পিছফালে বাছখনে হৰণ মাৰি আছে কোনফালে দিবা যাব মই কি আছোঁ জামত চিটিত যোৱা নাই মই নেশ্যনেল হাইৱে হৈ গৈ আছোঁ ঘৰত কাৰণ মোৰ মালিগাঁৱত সোমাব লগা কাম আছে চিটিত মোৰ কোনো কাম নাই আজি পুৰা সেইকাৰণে নেশ্যনেল হাইৱে আহিছোঁ মালিগাঁৱত অলপ কাম আছে এনে কৰি লৈ চিধা চিৰি ঘৰ আৰু পাই যাম বেছি টাইম নালাগে কেইটা 7-8টামান বজাত পাই যাব লাগে কাম চাম ক্লিয়াৰ কৰি আৰু চিটি দি গ'লে চাওক ভাই নেশ্যনেল হাইৱেতে এইটো টাইমত ইমান জাম লাগিছে চিটি দি গ'লে আৰু কেনেকুৱা কি পৰিস্থিতি হৈ আছে গম পোৱা গৈছে আৰু চিটিত আজিতো অফিচ চফিচ খুলিছে এইকেইদিন বন্ধ আছিল পূজাৰো বন্ধ আছিল কালি লক্ষী পূজা গ'ল তাৰো বন্ধ আছিল আজিতো আৰু একো বন্ধ চন্ধ নাই ন আজিতো অফিচ খুলি দিছে আৰু কি ভয়ানক জাম হ'ব ভগৱান জানে ইয়াতে জাম পাইছোঁ এনেকুৱা তো মই ভাল চইচ কৰিছোঁ দে আজি ভাই চিটি দি নগৈ অলপমান জাম আছে আৰু মই চিটিত সোমাইছিলোঁ অলপ চিটিত যিটো জাম পাইছোঁ ঘৰ পোৱা নাই এতিয়ালৈ ঘড়ী মৰি গ'ল কেইটা বাজিল 10:30 মানে হ'ল নেকি এই জাম তাম ভাঙি এনেকৈ দোকানৰ মাল লৈ ফুল কৰি আনিছোঁ গাড়ী এই কেমেৰাত দেখা নাপাব দে ইয়াতে এইবোৰ ইয়াতে আছে দুখন দোকানৰ মাল টোপনি হোৱা নাই যোৱা ৰাতি পাৰ্টি চাৰ্টি কৰিলোঁ অলপ পাৰ্টি চাৰ্টি কৰি তাৰপিছত ৰাতিপুৱা উঠি দিলোঁ জল্দি উঠি পেলাই আহিব লগা আছিল দিনে পোহৰে মই পাম বুলি আহিছোঁ জালুকবাৰীৰ পৰা বাহাটা চালি ৰাতি হওক দিন হওক প্ৰব্লেম নাই আমাৰ আহিব পাৰোঁ কিন্তু এই মানে বেলেগ জেগাত গ'লে ন অলপ দিনে পোহৰে আহি পেলাই ভাল কাৰণ ৰাতি আইডিয়া নাথাকে ন ৰাস্তাবোৰৰ ভাল বেয়া এইবোৰ আইডিয়া নাথাকে ন ক'ত স্পীড ব্ৰেকাৰ থাকিব কি থাকিব একো দেখাও নাপায় ৰাতি তো সেইটো কাৰণে অলপ প্ৰব্লেম বাকী একো নাই মজাকৈ আহি আছোঁ গাড়ীখন এখন পিছফালে আছে এখন আগফালে গাড়ীখন নিজেও নাযায় বাল বেলেগকে যাব নিদিয়ে ফোনতে কথা পাতি এনে কি মোবাইল চাই আহিছে মাৰিবৰো মন যায় ৰখাই ফেলে মানে ৰাইট চাইডে ট্ৰাক এখন আছিলে লেফ্ট চাইডে ইহঁতে বাল নাযায় আগবাঢ়ি চুটি আমাক এনেকৈ বজাব লাগে কাণৰ তলেদি ৰখাই পেলাই লগত 4-5টামান থাকিলে বজালো হয় অকলে গ'লে আকৌ মোকে উল্টা মাৰি দিব নহয় 3টামান আছে ৰিক হৈ যায় মানে মোৰ জাগা পাই গ'লোঁ অৰ্থাৎ মোৰ ডেষ্টিনেশ্যন পাই গ'লোঁ য'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ ট্ৰিপ তাতে আহি পাই গ'লোঁ আৰু সময়ো এতিয়া 10টাই বাজিল মোটামুটি আছিলে অলপ কাম এইবোৰ কৰি ঠিক ঠাক কৰি আহিলোঁ কিন্তু ভাই বহুত চলালোঁ গাড়ী গা চা কিবা লাগিছে এতিয়া ৰেষ্ট বিচাৰিছে বডিয়ে মোৰ গৈ ভাতটো খাই খুম আৰু এতিয়া দোকানৰ বস্তুখিনি নমাই দোকান বন্ধ কৰি যাম ঘৰত মোটামুটি আৰু ইয়াতে আধা ঘণ্টামান টাইম আছোঁ তাৰপিছত ঘৰত যাম সেইটোৱে আৰু ভিডিঅ'বোৰ চাই যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি থৈ দিব ভিডিঅ' বেয়া লাগিলেও লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰিব গুড নাইট বাই বাই লাভ ইউ